নমস্কাৰ সকলোকে আজি অখিল গগৈ বহুত এটা গুৰুত্বপূৰ্ণ আলোচনা কৰিছে জুবিনদাৰ বিষয়ে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনটো কথা কৈছিলে তদন্ত আৰু অসমৰ চাৰ্জশ্বিট জনতাক যোনটো সম্পৰ্কে সান্তনা দিছিলে যে 6 ডিচেম্বৰত কিছু কথা জুবিনদাক আপোনালোকৰ চাৰ্জশ্বিট সন্মুখত দাখিল দাঙি কৰা ধৰিব খুজিছো। 19 ছেপ্টেম্বৰত মৃত্যুবৰণ কৰিছিল। আজি 19 ছেপ্টেম্বৰৰ পাছত 19 অক্টোবৰ, 19 নৱেম্বৰ আৰু 19 ডিচেম্বৰ 3 মাহ হ'বলৈ আৰু কেইদিনমান বাকী আছে। 3 মাহ বাকী থকা অৱস্থাত 3 মাহলৈ কেইটামান দিন বাকী থকা অৱস্থাত আজি অলপ আগতে মুন্না প্ৰসাদ গুপ্তা SITৰ যিজন মুৰব্বী তেওঁ ঘোষণা কৰিছে যে অহা 12 ডিচেম্বৰত জুবিনদাৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব। ইয়াৰ আগতে অসমৰ মুখ্যমন্ত্ৰীয়ে কেইবাবাৰো ঘোষণা কৰিলে যে 8 ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰিম। 8 ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰিম বুলি তেখেতে ঘোষণা কৰিলে। তাৰপিছত অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে 8 ডিচেম্বৰত হয়তো নহ'বগৈ পাৰে, 18 তাৰিখৰ আগত আমি দিম। কাৰণ ক'লে যে 3500 কিমান কপি আছে, তাতে মানে পৃষ্ঠা আছে, সেইবিলাক ফটোষ্টেট কৰিব লাগিব, কেইবাটাও ছেট বনাব লাগিব, এনেকৈ ক'লে। কিন্তু মুখ্যমন্ত্ৰী এজনে আগতেই ডেট ঘোষণা কৰি দিছে, তাৰপিছত বাৰম্বাৰ সেই কথাটো সলাই আছে। এইটো দৃষ্টিগত নহয়নে বাৰু? যদি 18 তাৰিখলৈকে সময় আছে, 18 তাৰিখৰ ভিতৰত জমা দিব লাগে, কিন্তু তথাপিও সেইটো দৃষ্টিগত নহয়নে বাৰু? নিশ্চয় দৃষ্টিগত নহয় জানো? ঠিক আছে, এতিয়া মই আপোনালোকক ক'ব খুজিছো যে জুবিনদাৰ মৃত্যুৰ যিটো তদন্ত হ'ল, মই যিহেতু এজন লেজিছলেটৰ, আইন প্ৰণয়নকৰ্তা, মোৰ কামটো হ'ল আইন এখন সংসদত উত্থাপন কৰা, আইনখনৰ ওপৰত ডিছকাছ কৰোৱা, আইনখনৰ ওপৰত বিতৰ্ক কৰা, আইনখনৰ ভাল দিশ বেয়া দিশ এইবিলাক চোৱা, আৰু যিমান পাৰি চৰকাৰ, মই বিৰোধী দলৰ সদস্য হিচাপে যিমান পাৰি চৰকাৰৰ যিবিলাক জনগণ বিৰোধী যিবিলাক কাম কাজ, সেই কাম কাজৰ বিৰুদ্ধে ষ্টেণ্ড দিয়া। এতিয়া জুবিনদাৰৰ ন্যায়ৰ ক্ষেত্ৰত চাগে মই আটাইতকৈ বেছিকে মানে ন্যায়িক প্ৰক্ৰিয়াটোৰ বিষয়ে, মানে তদন্ত প্ৰক্ৰিয়াটোৰ বিষয়ে চাগে আটাইতকৈ বেছিকে মই মানুহৰ সন্মুখত কৈ আছো। বহুতে কয় বোলে আপুনি কি কয়, আপুনি মানে কিয় ইমানকে কৈ থাকে, মোক কৈ থাকে। কিন্তু মই আপোনালোকক এটা কথা কওঁ, জুবিন দা, আমাৰ মৰমৰ জুবিন দা আমাৰ যুগৰ আটাইতকৈ ডাঙৰ গায়ক। আচলতে শংকৰদেৱে আমাক প্ৰথমবাৰৰ কাৰণে আমাৰ যি ফোক কালচাৰ আছে, আমাৰ যি লোক সংস্কৃতি আছে, লোক সংস্কৃতিৰ পাছত অসমীয়া জাতিৰ কাৰণে খুব অৰ্গেনাইজড ৱেত সংস্কৃতিৰ ওপৰত কাম কৰা মানুহজন আছিলে আমাৰ শ্ৰীমন্ত শংকৰদেৱ। শংকৰদেৱে আমাক অসমীয়া জাতিৰ ক্লাছিকেল চং কেনেকুৱা হ'ব, অৰ্থাৎ বৰগীত কেনেকুৱা হ'ব, অসমীয়া জাতিৰ ক্লাছিকেল ডান্স কেনেকুৱা হ'ব, অৰ্থাৎ আমাৰ যিটো সত্ৰীয়া নৃত্য বা শংকৰী নৃত্য, যি নাম কৈ দিয়ে সেইটোক লৈ বিতৰ্ক কৰি থাকে মানুহে, সেইটো কেনেকুৱা হ'ব, সেইটো প্ৰথমবাৰৰ কাৰণে শংকৰদেৱে আৰম্ভ কৰিছিলে। শংকৰদেৱে আমাৰ মাজলৈ খোল, বাদ্যযন্ত্ৰ কেনেকুৱা হ'ব, তাল, এইবিলাক বস্তু আনিছিলে। শংকৰদেৱে আমাক অসমৰ নাটক কেনেকুৱা হ'ব, ভাওনা, একাংকিকা নাটক, কি কয় ভাওনা কেনেকৈ হ'ব, এই বস্তুটো তেখেতে প্ৰথম আৰম্ভ কৰিছিলে। এইটো আছিলে মধ্যযুগৰ কাহিনী। কিন্তু আধুনিক যুগ মানে যেতিয়া ব্ৰিটিছ আহিলে, তাৰ পাছৰ পৰৱৰ্তী সময়খিনি, অৰ্থাৎ পুঁজিবাদী যুগত, আধুনিক যুগত অসমৰ সংগীতৰ ওপৰত, অসমৰ সংস্কৃতিৰ ওপৰত খুব চিষ্টেমেটিকেলি কাম কৰা কেইবাজনো মানুহ জন্ম হ'ল। এজনৰ নাম আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা। আপোনালোকে নিশ্চয় সকলোৱে জানে, জ্যোতিপ্ৰসাদ আগৰৱালাই যেনেকৈ শংকৰদেৱে পুৰণি নাটকৰ ৰাশি কেনেকুৱা হ'ব, আধুনিক নাটকৰ ৰাশি আৰম্ভ কৰি দিলে, অসমীয়া আধুনিক নাটকৰ যুগ আৰম্ভ কৰি দিলে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। যেনেকৈ শংকৰদেৱে বৰগীত আৰম্ভ কৰি দিলে, আমাৰ জ্যোতিপ্ৰসাদে আধুনিক গীত, গছে পাতি দিলে ফুলৰে শৰাই, এই বস্তুটো আৰম্ভ কৰি দিলে জ্যোতিপ্ৰসাদে। নিশ্চয় আপোনালোকে সকলোৱে জানে, মই ক'বলগীয়া কথা নহয়, তথাপি মই আপোনালোকক আঙুলিয়াই দি যাব খুজিছো। জ্যোতিপ্ৰসাদেই প্ৰথম অসমীয়া চিনেমা তৈয়াৰ কৰিলে। গতিকে নতুনকে তেতিয়াহ'লে আধুনিক যুগত আটাইতকৈ বেছিকে কাম কৰা মানুহজন কোনো